নমস্কাৰ মই হিমাক্ষী আপোনালোক সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল আৰু বহু দিন ধৰি মই ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ' দিব নোৱাৰাৰ কাৰণ হ'ল কি মই মেকআপৰ কামত ব্যস্ত হৈ আছোঁ আৰু সেইকাৰণে মই ভিডিঅ' দিব পৰা নাই আৰু ভিডিঅ' দিব নোৱাৰাৰ কাৰণে মোৰ মনটো সঁচাকৈ বহুত বেয়া লাগি আছে আৰু আপোনালোকে মোক ইনবক্সত ইমান মেছেজ কৰি আছে ভিডিঅ' কিয় দিয়া নাই দাদাক মেছেজ কৰিছে ৰিম্পিক মেছেজ কৰিছে আৰু ইমানখিনি যে আপোনালোকে মৰম কৰে সেইটো কাৰণে বহুত বহুত ধন্যবাদ এতিয়া ব্লগ বৰ বেছি দেৰি নকৰাকৈ আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আজি আমাৰ ঘৰত এটা সৰুকৈ খানাৰ আয়োজন আছে গতিকে কেনেকৈ কি আয়োজন কৰিম আপোনালোকক দেখাম কোন আহিব সেইটো আপোনালোকে গম পাব এতিয়া বাজিছে 8:30 তো মোৰ হাজবেণ্ডে গৈছে বজাৰ কৰিবলৈ গতিকে দেখাই থাকে আপোনালোকক ধুনীয়াকৈ চাই থাকক আৰু বজাৰ কৰি আহি পেলাই আৰু কোন আহিছে দেখাইছোঁ ৰ'ব আপোনালোকক আৰু এয়া দেউতা আহিছে এইফালে মা আৰু আহিব ৰ'ব আৰু এইফালে আমাৰ খানাৰ যোগাৰ আৰু এইফালে প্ৰতিদেৱ আৰু মা আৰু দেউতাক মই সোনকালে আহিব দিছোঁ যিহেতু মোক অলপ ৰন্ধাত মানে হেল্প কৰি দিব মানে কি ময়োহে মাক হেল্প কৰি দিম মায়ে ৰান্ধিব তো কি ৰান্ধো আৰু কোন আহিব চব দেখাই থাকিম আপোনালোকক আৰু এয়া চব শাক চব্জি আহি গ'ল আৰু এইফালে ভোট জলকীয়া মেইন আমাৰ এইফালে কৰ্দৈ হীৰা বুলি কয় এইটো মেইন আৰু এইফালে মই আলু বিন গাজৰ বঢ়িয়াকৈ কাটি ল'লোঁ আৰু বাকী মায়ে এইফালে মাছ ৰেডি কৰি আছে দেখাই আছোঁ আৰু এইফালে মাংস মাছ আৰু তলত আৰু মাছ আছে এয়া চব মায়ে ধুইছোঁ বঢ়িয়াকৈ ৰেডি কৰিলে এতিয়া আৰু ৰান্ধিবহে লাগে আৰু এয়া আমাৰ দেও কাটি আছে আদা নহৰু বঢ়িয়াকৈ আৰু এইফালে চাই আছে বিয়াৰ ভিডিঅ' আৰু এতিয়া আমাৰ মেইন মানুহ আহিছে ৰ'ব আৰু মোৰ মেইন মানুহ আহি গ'ল আৰু এইফালে ৱেলকাম আৰু এয়া আৰম্ভ হৈ গৈছে আমাৰ ৰান্ধনি আহি গৈছে দাদা আৰু এইফালে বৌ শাক কাটি আছে আৰু এইফালে মাই ভাজি বনাই আছে আৰু এইফালে কাটি আছে ওলকবি আৰু এতিয়া ইয়াত হ'ব আমাৰ মাংস আৰু মাংস বনাব আমাৰ চেফ ননজ্যোতি তালুকদাৰ দাদুই আৰু এইফালে মাংসৰ যোগাৰ পূৰা বঢ়িয়াকৈ হৈ আছে আৰু এয়া চব মাংসৰ যোগাৰ এইফালে কৰাহি এতিয়া দাদাই আৰু ৰান্ধিব লাগে আৰু পটাৰপট আৰু এইফালে আমাৰ ভাগিনো আহি গ'ল এইফালে ভাগিনে আহি লাগি গৈছে কলিজাক ৰখা কামত কলিজা দাদা ক'ত দাদা ক'ত ৰাউণ্ডটাৰ পৰা ধুনীয়াকৈ লগ হৈ আছে এইফালে আমাৰ কাৰ্টুন চলি আছে টিভিত এইফালে শাক পুদিনা ভৌঠা পালেং চব আছে মজাছে বনাব লাগিব এইফালে মাছ মায়ে ভাজি আছে আৰু এইফালে ভাজা হৈ গ'ল পূৰা বনাই আছে কেনেকুৱা লাগি আছে তোমাৰ ভাল লাগি আৰু এয়া চাওক পূৰা লোকেল মুৰ্গী হৈ আছে প্ৰচেছিং চলি আছে ৰান্ধানৰ আৰু এয়া দেউতাই বহি আছে আৰু দাদুই ৰান্ধি আছে বৰ্তমান ৰান্ধনি নাই ৰ'ব আমাৰ আৰু খানাৰ নিমন্ত্ৰিত অতিথিবিলাক এতিয়াও অহা নাই আমাৰ ৰন্ধন প্ৰণালীহে চলি আছে তো নিমন্ত্ৰিত অতিথিখিনি আহিব আছে আহিলে আপোনালোকক দেখাই দিম কোন আহিব আৰু এইফালে আমাৰ ভিনদেউ আহি গ'ল আৰু ভিনদেউক দিছোঁ চাহ আৰু এইফালে দেউতাও আহিছে তো দেউতাও চাহ খাই আছে আৰু এইফালে কলিজাই হামুদ এতিয়া চবেই লগ হৈ আজি বিয়াৰ ভিডিঅ' চলি আছে নন ষ্টপ আৰু এয়া চাওক আমাৰ মাংস অলমোষ্ট হৈ গ'ল লোকেল চিকেন গাইছ আৰু কালাৰ চাওক বাপৰে মজা কালাৰ মানে একদম আৰু খাওঁ লাগি গৈছে পুৰা এয়া চাওক আৰু এয়া শাক বনাই আছে মায়ে চিজনৰ বস্তু খাব লাগে তো শাকটো বঢ়িয়াকৈ আৰু মিক্স শাকটো বহুত ভাল লাগে খাই বৌৱে ভজা মাছ খুৱাই আছে আমাৰ কলিজাক খাই দিছোঁ দেই খাই দিছ শাকটো পূৰা কমপ্লিট হ'ল তো শাক একদম খাব পাৰি আৰু এইফালে দালিও আমাৰ ৰেডি হ'ল এইফালে মাংস হৈ গৈছে আৰু ইয়াত আছে আপোনাৰ মিক্স ভাজি এইটোও পূৰা ৰেডি আৰু এইফালে ভাজা মাছ ভাংনা মাছ পূৰা এটা এটাকৈ ভাজা আৰু অন্য এখন ধুনীয়া ব্যঞ্জন আমাৰ ৰেডি হৈছে এইখন হ'ল কৰ্দৈ টেঙা বঢ়িয়াকৈ খাব লাগিব আৰু এতিয়া বৌৱে কাটি আছে চাটনি চালাড আৰু এইফালে কলিজাৰ ককাক আহি গ'ল আৰু এইফালে খুৰাও আহি গ'ল কলিজাৰ ককাক তো চব ককাকে আজি তো সকলোৱে বহি আছে ধুনীয়াকৈ আৰু এইফালে আমাৰ কলিজা মেইন আকৰ্ষণ
এতিয়া হ'ব বেঙেনা পোৰা আৰু এইখিনি আমি এতিয়া গেছতে পুৰিম আমাৰ একদম ফাইনেল আইটেম এটা হৈছে বাংলা পোৰা এই পিটকা হ'ব এফালে তিনিটা পোৰা হৈ গ'ল আৰু এই লাষ্ট এটা পুৰি আছোঁ তাৰপিছত পিঁয়াজ ধনিয়া দি বঢ়িয়াকৈ পিটকা হ'ব এখন আৰু এয়া জাষ্ট আহি পাইছে ৰদালি বাইদেৱে হাই আৰু এইফালে আমাৰ বেঙেনা পোৰা হৈ গ'ল আৰু এইফালে পুৰা ওলকবিৰে মাছৰ আঞ্জা উতলি আছে আৰু এতিয়া কৰ্দৈ টেঙা মাই বনাব ইয়াত আৰু এয়া মাছৰ আঞ্জা পুৰা আৰু এইফালে ডাইনিং পুৰা ৰেডি কৰিছোঁ আৰু এইফালে চব পাকঘৰত আমি ভাত সাজোঁ ভাত সাজি কিনে ভাত দিবলগীয়া আৰু এয়া ধুনীয়াকৈ আমি দি দিছোঁ এইফালে বেঙেনা পোৰা চাটনি মিক্স ভাজি শাক ভাংনা মাছ ভাজা এইফালে কৰ্দৈ টেঙাৰ আঞ্জা আৰু মাছৰ আঞ্জা ভাত এতিয়া ধুনীয়াকৈ সাজি দিছোঁ এতিয়া চবকে মাতো ৰ'ব আৰু দালিটো ইয়াত দি দিছোঁ নেমু টেঙা আৰু জলকীয়া ইয়াত আছে আৰু মাংসটো দিব আছে সেইটো আমি লাষ্টত দিম আৰু এতিয়া সকলোৱে ভাত খাই আছে আৰু এতিয়া খাই আছে এওঁলোকে ভাত কেনেকুৱা লাগিছে বহুত টেষ্টি বাবু কেনেকুৱা বঢ়িয়া দাদু কেনে সকলোৱে ধুনীয়াকৈ ভাত চাত খালে এতিয়া লাষ্ট মই আছোঁ বৌ আছে আৰু মা আছে তো আমি তিনিটা এতিয়া ধুনীয়াকৈ খাই ল'ম আৰু আজিৰ এয়া সম্পূৰ্ণ থালখন দেখাই দিলোঁ আপোনালোকক এতিয়া কৰ্দৈ হিৰা নেমু টেঙা এয়া লোকেল মাংস তো এইখনেই হৈছে আজিৰ বিশেষ থালি আৰু এতিয়া বৌ কলিজা যাবলৈ ওলাল কাৰণ কলিজা যাব কলিজাৰ মামাকৰ ঘৰত আৰু চব দছজা মাৰবা জানা হৈ গৈছে আমাৰ কলিজাই পুৰা টাটা 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 দিয়া কলিজা আৰু সকলোৱে ভাত খাই গুচি গৈছে এতিয়া মা দেউতা দাদু আছে মানে বৌ নাই বৌ মা মানে কলিজাৰ মামাহঁতৰ ঘৰত বৌৰ মাহঁতৰ ঘৰত আছে আৰু এতিয়া বাজিছে 7:30 আৰু এতিয়া আমাৰ ঘৰত কোন আলহী আহিছে দেখাইছোঁ আৰু এইফালে ভাগিন আছে ভাগিন বাবু আছে আৰু এইফালে আমাৰ ৰাতিৰ অতিথি দুপৰীয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিলে সেইকাৰণে ৰাতি আহি গৈছে আৰু এইফালে দেউ অলপ ৰেষ্ট লৈ আছে আৰু এতিয়া হ'ব আমাৰ এটা ৰেচিপি শ্বুট তো কি ৰেচিপি শ্বুট হৈ আছে আপোনালোকক দেখাই আছোঁ ৰ'ব এইফালে এয়া চাওক চিকেন 65 আমি বনাম আহি গৈছে আমাৰ চব মাষ্টাৰ চেফ লগ হৈ গৈছে এইফালে বাবু আছে আৰু এইটো ৰেচিপি যাব ক'ত খাৱনিত গতিকে আপোনালোকে চাবলৈ নাপাহৰিব এয়া চাওক বঢ়িয়াকৈ শ্বুট হৈ আছে আৰু এইফালে দেউ আমি চব দৰ্শক আৰু এইফালে আমাৰ এয়া চাওক চিকেন 65 হৈ আছে মজা আছে এয়া চাওক আমাৰ চিকেন 65 পুৰা ৰেডি গতিকে ৰেচিপিটো চোৱাৰ কাৰণে খাৱনি চেনেলত যাব আৰু ধুনীয়াকৈ চাব আৰু এতিয়া এয়া দেউ বাই বাই নমাই দিলোঁ এইফালে মা বাই বাই আৰু আমি সকলোকে থৈ মেলি ঘৰ আহি গ'লোঁ আৰু এতিয়া ইতিমধ্যে 12টা বাজিলে গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো লাইক কৰি দিব লগতে শ্বেয়াৰ কৰি দিব আৰু মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিবলৈ নাপাহৰিব মই তাত ধুনীয়া ধুনীয়া ৰিলছ ফটোজ আপলোড কৰি থাকোঁ মোৰ ইনষ্টাগ্ৰাম ID ডেছক্ৰিপশ্যনত মেনশ্যন কৰা আছে হিমাক্ষী তালুকদাৰ 5 আৰু হিমাক্ষীছ মেকঅভাৰ গতিকে ফ'ল' কৰি দিব আৰু যদি আপোনালোকে মোক ফেচবুক পেজত চাই আছে তেতিয়াহ'লে মোৰ পেজখনো ফ'ল' কৰি দিব গতিকে অতি সোনকালে লগ পাই আছোঁ আপোনালোকক অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বি হেপি ষ্টে ষ্টাইলিছ এণ্ড বি চেফ জয় অসম ভিডিঅ'টো চবে জয় ধন্যবাদ বাই বাই